আজি তাৰিখলৈকে যিখিনি আমাৰ বড়োলেণ্ড সৃষ্টি কৰাৰ নামত যিখিনি শ্বহীদ হ'ল এই শ্বহীদসকলক মই স্মৰণ কৰিছোঁ। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক আজি স্মৰণ কৰিছোঁ। তেখেতসকলক আজি আমি এই যিটো নলবাৰী যিটো পথাৰ এই পথাৰৰ পৰা তেখেতসকলক শ্ৰদ্ধা আমি এই সময়ত জনাইছোঁ। কথাটো হৈছে যে আজি ভাৰত চৰকাৰে 50 বছৰে আমাৰ যি আশা আকাংক্ষা এইটো পূৰণ কৰা নাই। মাজতে তেখেতসকলে যি দুটা কাউন্সিল সৃষ্টি কৰিলে BSC আৰু BTC, ই আমাৰ আশা আকাংক্ষা পূৰণ কৰিব পৰা নাই। আৰু সেইকাৰণে বড়োসকলৰ যিটো গণতান্ত্ৰিক গণ আন্দোলন সেইটো আজিও চলি আছে আৰু চলি থাকিব। কাৰণ বড়োসকলে ভাৰতৰ অন্য জনগোষ্ঠীৰ নিচিনা এটা খিলঞ্জীয়া জনগোষ্ঠী হৈ পেলাই ভূমিপুত্ৰ হৈ পেলাই নিজৰ যিটো সাংবিধানিক অধিকাৰ এই সাংবিধানিক অধিকাৰটো লৈ পেলাই নিজৰ ভাষা সংস্কৃতি অস্তিত্ব লৈ এটা জাতি হিচাপে জীয়াই থাকিব বিচাৰে আৰু এইটো কোনোদিনো ভুল হ'ব নোৱাৰে। আৰু এনেকুৱা কামবিলাক এনেকুৱা সমাধানবিলাক ভাৰত চৰকাৰে বহুত সময়ত কৰি আহিছে। শেহতীয়াভাৱে আপোনালোকে দেখিবলৈ পাইছে যে জম্মু কাশ্মীৰ ৰাজ্যখন দুভাগ কৰি পেলাই লাডাখ আৰু জম্মু দুটা ইউনিয়ন টেৰিটৰি তেখেতসকলে গঠন কৰিছে। আৰু সেই সময়ত অমিত শ্বাহ ডাঙৰীয়া স্পষ্ট কৈছে যে জম্মু কাশ্মীৰত বসবাস কৰা হিন্দুস্তানী মানুহবিলাকৰ স্বাৰ্থত তেখেতসকলৰ উন্নয়ন, তেখেতসকলৰ নিৰাপত্তা আৰু তেখেতসকলৰ শান্তি প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত এই দুটা ইউনিয়ন টেৰিটৰি গঠন কৰিব লগা হৈছে। আৰু ইয়াৰ কাৰণে ভাৰত চৰকাৰে দীৰ্ঘদিনৰ পৰা এটা চেষ্টা কৰি আহিছিলে। ক্ৰছ বৰ্ডাৰ টেৰৰিজিমটো ভাৰত চৰকাৰে কোনোদিন সহ্য নকৰে বুলি কৈছে। আৰু তাত ৰাজনৈতিক নেতাবিলাকে যেনে ধৰণৰ উন্নয়ন কৰিব লাগিছিলে সেইটো দীৰ্ঘদিন ধৰি কৰি অহা নাই বুলি কৈছে। সেইকাৰণে এটা সাংবিধানিক এটা এমেণ্ডমেণ্ট আনি পেলাই আজি দুটা ইউনিয়ন টেৰিটৰি গঠন কৰিছে, য'ত তেখেতসকলে দাবী কৰা নাছিলে। তেখেতসকলে এখন ৰাজ্য আছে, ৰাজ্যটো দুভাগ কৰাটো বিচৰা নাছিলে। তাৰ পিছতো ৰাজ্য গঠন কৰিলে। আৰু আমি যোৱা 50 বছৰে আমি কৈ আহিছোঁ যে আমাক এটা সুকীয়া এটা ব্যৱস্থা লাগে, আমাক অটনমি লাগে, আমাক এটা ৰাজ্য লাগে, য'ত নেকি আমাৰ নিজৰ ফিউচাৰটো আমি নিজে কৰিব পাৰোঁ। নিজৰ ইচ্ছামতে আমি স্কুল, কলেজ, ইউনিভাৰ্চিটি আমি স্থাপন কৰিব পাৰোঁ, আমাৰ উন্নয়ন কৰিব পাৰোঁ, মানৱ সম্পদ উন্নয়ন কৰিব পাৰোঁ, ভাষা সংস্কৃতি উন্নয়নৰ কাৰণে যিবিলাক কাম আমি নিজে কৰিব পাৰোঁ। গতিকে এইখিনি কাম আজিলৈকে চৰকাৰে কৰি দিয়া নাই। সেইকাৰণে আজি ইয়াত বিশাল এই ৰেলীৰ দ্বাৰা আমি চৰকাৰক আহ্বান জনাইছোঁ যে অতি শীঘ্ৰে বড়ো সমস্যা সমাধানৰ কাৰণে পদক্ষেপ লওক। উগ্ৰপন্থী সমস্যা সমাধান কৰিম বুলি কোৱাটো চৰকাৰৰে এটা কমিটমেণ্ট আছিলে। সেই সময়ত কংগ্ৰেছ চৰকাৰ আছিল, ইয়াৰ পিছত BJP চৰকাৰ আহিল। তেখেতসকলে ক'লে যে কোনোবা ভাইলেঞ্চ কৰিলে আমি টলাৰেট নকৰোঁ, জিৰ' টলাৰেঞ্চ আমি ভাইলেঞ্চ কৰা সকলৰ লগত। কিন্তু যিসকলে আলোচনাত আহিছে সেইসকলক 6 মাহতে যোৱা 5 বছৰ চৰকাৰত অহাৰ প্ৰথম সময়তে কৈছিলে যে 6 মাহৰ ভিতৰত বড়ো সমস্যা উগ্ৰপন্থী সমস্যা সমাধান কৰিম। কিন্তু আজিলৈকে উগ্ৰপন্থী সমস্যা সমাধান নহ'ল। সেইকাৰণে NDP আলফাকে আদি কৰি যিখিনি উগ্ৰপন্থী সমস্যা আছে অতি শীঘ্ৰে এটা আলোচনা মাধ্যমেৰে এটা পলিচি ষ্ট্ৰেটেজি লৈ পেলাই অতি শীঘ্ৰে সমাধান কৰিবলৈ আমি আহ্বান জনাইছোঁ। NDP progressive আৰু NDP ৰঞ্জন গ্ৰুপ তাৰপিছত UPPL এই 5টা সংগঠনে জনসাধাৰণ ইয়াত সমাবেত কৰাইছোঁ। আৰু ইয়াৰ জৰিয়তে বিশেষকৈ আমি ভাৰত চৰকাৰৰ ওচৰত এটা দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে বড়োসকলে আজি নিজৰ সমস্যা, নিজৰ অধিকাৰ বিচাৰি সংগ্ৰাম কৰা 52 বছৰ হ'ল। আৰু এই 52 বছৰৰ ভিতৰত আমি দেখিছোঁ ভাৰত চৰকাৰে বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবোৰ সমাধান কৰিছে, কিন্তু বড়োসকলৰ সমস্যা সমাধান নকৰাকৈ এৰাই চলি আছে। ইয়াৰ আৰু কি কাৰণ আছে আমি নাজানো, কিন্তু ভাৰত চৰকাৰে আমি সদায় উত্থাপন কৰিছোঁ যিহেতু আমি ভাৰতীয় নাগৰিক। আমাৰ যি দাবী ভাৰতীয় সংবিধানৰ ভিতৰতে আমি বিচাৰিছোঁ যে আমাক লাগে নিজৰ ভাষা সংস্কৃতি জীয়াই ৰাখি এতিয়া সুকীয়া বৈশিষ্ট্যৰে জীয়াই থকাৰ অধিকাৰ। আমাক লাগে আমাৰ পূৰ্বপুৰুষৰ পৰা আমি পোৱা যি ভূমি, সেই ভূমিৰ ওপৰত অধিকাৰ। আৰু সেই অধিকাৰ বিচাৰি আমি বিগত 52 বছৰতে সংগ্ৰাম কৰিছোঁ বিভিন্ন দল সংগঠনে। ভাৰত চৰকাৰে কিন্তু ইয়াক সমাধান কৰাৰ গুৰুত্ব বুজি পোৱা নাই। আমি আজি একবাৰ এই সমাবেশৰ জৰিয়তে একে দাবী জনাব বিচাৰিছোঁ যে যিহেতু আমি ভাৰতীয় নাগৰিক, অন্যান্য ঠাইৰ ভাৰতীয় নাগৰিকসকলৰ সমস্যা যেনেকৈ ভাৰত চৰকাৰে সমাধান কৰিছে, আমাৰো সমস্যা সমাধান কৰিব লাগে। বিশেষকৈ আমি দেখিছোঁ বিগত 52 বছৰৰ ভিতৰত ভাৰত চৰকাৰে বিভিন্ন ঠাইত সুকীয়া ৰাজ্য সৃষ্টি কৰিছে। 2000 চনত তেওঁলোকে 3খন ৰাজ্য সৃষ্টি কৰিলে। তাৰপিছত 2014 চনত তেওঁলোকে তেলেংগানা সৃষ্টি কৰিলে। আৰু অলপতে জম্মু আৰু কাশ্মীৰৰ এখন ৰাজ্যকে দুভাগ কৰি ডিষ্ট্ৰিক্ট কাউন্সিল ইউনিয়ন টেৰিটৰি গঠন কৰিলে। যদি বিভিন্ন ঠাই বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যা সমাধান নামত ভাৰত চৰকাৰে এনেকৈ ব্যৱস্থা ল'ব পাৰে, বড়োসকলৰ যি দাবী, সেই দাবীৰ ওপৰত এটা সিদ্ধান্ত ল'ব নোৱাৰে। কাৰণ কি আমি সেইকাৰণে ভাৰত চৰকাৰক দাবী জনাইছোঁ যে ভাৰত চৰকাৰে বড়োসকলৰ সমস্যা অতি সোনকালে সমাধান কৰক আৰু বড়োসকলক নিজৰ
দেখাই আছে সবকে সাথ সবকে বিকাশ এই শ্লোগান পৰিপূৰ্ণ কৰাত সহায় কৰক আৰু